Hello friends, good morning. Welcome back to my YouTube channel. লগতে মোৰ Facebook পেজলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি ৰাতিপুৱাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এয়া চাওক, এইটো ৰাস্তাটো মই এফালেদি খোজকাঢ়ি আহিছিলোঁ আৰু এইটো হ'ল টেঙাইগাঁও দ্বীপ পুখুৰী। লগতে আছে এইটো সচিদানন্দ শান্তি আশ্ৰম। মই কিছুদিন আগতে নন্দোৎসৱৰ এটা যে ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ আপোনালোকলৈ। চ' এই ঠাইতে নন্দোৎসৱ কৰা হৈছিলে আৰু আজি হ'ল এটা বিশেষ দিন তাৰমানে আজি হ'ল বিশ্বকৰ্মা পূজা। আৰু এই বিশ্বকৰ্মা পূজা আমাৰ এইটো চাইডে খুব ধুমধামেৰে পালন কৰে মানুহবিলাকে। গেৰেজ বা যাৰ গাড়ী আছে তেওঁলোকে এইটো ঘৰতে কিছুমানে পালন কৰে। তো আমিতো ইমান ধুমধামেৰে পালন নকৰোঁ বা বিশেষ তেনেকুৱা আয়োজনো নাই। তথাপিও পূজা বুলি ক'লে কিবা নহয় কিবা কাম ওলায়ে যায়। এয়া চাওক, এইটো দ্বীপ পুখুৰীটো এতিয়া অলপ পানী শুকালে আৰু এয়া ৰাস্তা। এফালে ৱাকিং হৈ আছে, মানুহবিলাকে জগিং কৰি আছে। চ' এনেকৈ আজিৰ দিনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকক এতিয়া দেখাম আজিৰ দিনটো কেনেদৰে পাৰ কৰা হয়। চ' এতিয়া ৰাতিপুৱা ভ্লগটো ষ্টাৰ্ট হৈ গ'ল আৰু তাৰ পাছতে গোটেই দিনটোৰ কাৰ্যসূচীখিনি আজি দেখাম যে মই ক'ত কি কৰি ফুৰিছোঁ। আৰু আজি মোৰ বাচন্তিকো মালা পিন্ধাব লাগিব। বাচন্তি মানে বুজিছে আৰু মোৰ বাহনখন স্কুটি। চ' স্কুটিখনক অলপমান ধুই পখালি ল'ম, মালা চালা পিন্ধাই দিম আৰু পূজা বুলি। চ' সেইখিনিয়ে আৰু দিনটো কি কৰোঁ মই আপোনালোকক গোটেইখিনি দেখাম। চ' পিছত লগ পাই আছোঁ ভালকৈ। ইয়াতে বহুত মাছ পোৱা যায় এই নলাটোত। চ' গাইজ, ইউ কেন চি দিছ বিউটিফুল ভিউ। এইটো হ'ল ৰাস্তাটো, এইফালেদি ডাংতলা ওলাব পাৰি। আৰু এয়া হ'ল আপুনি বৰ্ডখন দেখিছে যে সচিদানন্দ ভৱন শান্তি আশ্ৰম টেঙাইগাঁও আঞ্চলিক উন্নয়ন কেন্দ্ৰ লিখা আছে। ভিউটো চাই লওক কি মজা। এইখন হ'ল আশ্ৰম, গছ গছনিবিলাক থকাৰ কাৰণে স্পষ্টকৈ দেখা নাযায়। আৰু লগতে আছে এইটো পুখুৰী, সেইফালে এটা মন্দিৰ আছে, অন্নপূৰ্ণা মন্দিৰ। আৰু সেই অলপ এইফালে ঘৰ এটা দেখিছে যে পুখুৰীটোৰ সেইটো পাৰে, সেইখন হ'ল টেঙাইগাঁও হাইস্কুল। আৰু এইবিলাক তিতাচপা গছ। এইটো ৰাস্তা, ইফালে আমি ঘৰত যাব পাৰোঁ। আৰু এইখন হ'ল টেঙাইগাঁও বজাৰ, লগতে সেইখন আমাৰ ভূমেশ্বৰ পাহাৰ। চ' পুখুৰী ইয়াৰ পৰা ভিডিঅ' ক্লিপটো আকৌ এবাৰ লৈছোঁ, কাৰণ অথনি মই কৈছিলোঁ যে মন্দিৰটোৰ কথা, সেইটো মন্দিৰটো। আৰু এইফালে স্কুলখন এইখন। একচুৱেলি ৰাতিপুৱা ভাগত এনেকৈ ভিডিঅ' বনাবলৈ খুব ভাল, কাৰণ ৰাস্তাত কোনো নাথাকে না, ইমান লাজ চাজ নালাগে আৰু ভিডিঅ' শ্বুট কৰিবলৈ। আৰু এয়া ঘৰমুৱা হৈছোঁ। চ' দেখাই থাকিম দিনটো আজি। জনসাধাৰণৰ বাবে খোৱা পানীৰ বিশুদ্ধতাৰ পৰীক্ষা জল জীৱন মিছন। এই বেনাৰখন আজিকালি প্ৰায় দেখা যায়। তো ভালেই হৈছে, এনেকুৱা হ'লেতো আমাৰে ভাল। এইফালে বজাৰখন, এইখন গোটেইখন বজাৰ, একেবাৰে ঘৰবিলাক ডাঙৰ বহুত ঘৰ। বিহুৰ সময়ত ইয়াতে ফচি আছিলোঁ বৰষুণ দিয়াৰ কাৰণে। চ' এয়া দেৱদাৰু গছ আছে। ইৰি পুৰা চাফা কৰছ কেনেকৈ গাড়ীকেইটি? অঁ ৰাতিতে অঁ এনেকৈ কৃষ্ণচূড়াৰ তলে আজি ঘূৰি ফুৰিছোঁ আৰু কৃষ্ণচূড়া। এতিয়া মৰ্ণিং ৱাকৰ পৰা ঘৰমুৱা যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু এয়া ৰাস্তাটো অকণমান দেখুৱাই লৈছোঁ, কাৰণ দেখুওৱাৰ এটা কাৰণ আছে। কাৰণটো হ'ল আপোনালোকে নিজেই চাই লওক। এয়া হ'ল আমাৰ সুন্দৰ ৰাস্তাৰ সুন্দৰ পৰিৱেশ। এয়া একদম ৰাস্তাটো মানে ইমানে এইবিলাক দ গাঁত হৈ আছে, মানুহ কেতিয়াবা যে এক্সিডেণ্ট নহ'ব তাৰ কোনো মানে নাই। এইবিলাক এনেকুৱা গোটেইখন একদম ভঙা চিঙা হৈ আছে, কিয় জানো ভাল নকৰে। আজি বহু দিনৰ পৰা এনেকৈ আছে। এইটো ইমান ডাঙৰ গাঁত হ'ব পাৰিছে ইয়াতে। আহি পাই গ'লোঁ হৈ এয়া টেঙাইগাঁও পঞ্চায়তখন। আৰু এইফালে পঞ্চায়ত, এইফালে সেই ভঙা ৰাস্তাবিলাক পাৰ হৈ আহিলোঁ। এই ভঙা ৰাস্তাটো কেতিয়া ভাল হ'ব নাজানো, কিন্তু এনেকুৱা লাগিছে যেন ইলেকশ্যনলৈ ৰৈ আছে। ইলেকশ্যনটো যেতিয়া আহিব তেতিয়া ৰাস্তাটো একদম ফিনফিনীয়া হ'ব আৰু একদম মানে চিলা উৰা দি উৰি যাব পাৰিব মানুহবিলাক। চ' গৈ আছোঁ, এনেকৈ ভিডিঅ'টো আগবঢ়াই লৈ গৈ থাকিম আৰু আজি। আৰু এইটো হ'ল চিদিলি বিজনী সত্ৰীয় সংস্কাৰ সমিতিৰ এটা তেওঁলোকৰ মন্দিৰ হয়। ইয়াতে তেওঁলোকে অনুষ্ঠান কৰে প্ৰত্যেক বছৰে। চ' এইটো হ'ল এটা মন্দিৰ আৰু এয়া হ'ল এইফালে ৰাস্তা। ফিনফিনীয়া ৰাস্তা পাই গ'লোঁ আৰু চিন্তা নাই এতিয়া। এইখন এখন খেলপথাৰ, ইয়াতে ফুটবল খেল হয়, বিহু হয়। বিহুৰ সময়ত সেয়া মানুহ কিছুমান ৱাকিং কৰি আছে, ৰাতিপুৱা খোজকাঢ়িব ওলাইছে মোৰ নিচিনাই আৰু। এইখন পাহাৰখন অকণ দেখিবলৈ পাইছে। গৈ থাকোঁতে আৰু এটা কথা মনত পৰিলে, এইটো হ'ল ৰাস্তাৰ কাষতে এটা ঘৰ, মানে কিবা এটা ঘৰ হয় আৰু ইয়াত মহিলাবিলাকক কিবা কিবি মিটিং চিটিং কৰে।
তাৰ লগতে এনেকুৱা ধৰণৰ ৰাস্তা কাষৰ ঘৰবিলাক নহয়, ঘৰে হওক বা দোকানে হওক, আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটো কাৰণে ইম্পৰ্টেণ্ট, কেতিয়াবা ৰাস্তাৰে গৈ থকাৰ হঠাৎ বতাহ বৰষুণ হ'লে এনেকুৱা ঘৰবোৰতে আমি আশ্ৰয় ল'ব লগা হয়। তাৰমানে বহুতবাৰ হৈছে, এই ঘৰটোতো মই 6-7 বাৰ মান থাকিব লগা হৈছে। তাৰপিছত এইটো হয়, আৰু জেলকাছাৰৰ যিটো ৰেল গেট আছে, তেনেকুৱা বহুত কেইখন আছে এনেকুৱা দোকান আৰু এনেকুৱা ধৰণৰ ৰাস্তাৰ কাষত থকা ঘৰ বা ৰেল গেট, যিখিনি আমাক সময়ে সময়ে বহুত হেল্প কৰে, কিন্তু মানে বিপদৰ সময়ত আমাৰ কাৰণে বহুত কামত আহে। গাইছ, এটা কথা মন কৰিছেনে, এই যে ৰাস্তাৰ কাষত এনেকৈ ফুলি থাকে ফুলবিলাক, এই ফুলবোৰে কিন্তু আমাৰ খুব ধুনীয়াকৈ মন মোহিব পাৰে। আৰু মই এটা ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা প্ৰায় 1 বছৰ আগতে। তো সেই ভিডিঅ'টোত এই ফুলটোৰ নাম সুধিছিলোঁ, কিন্তু কোনে আজিলৈকে মোক জনোৱা নাই। এইটোৰ চাগে তেনেকুৱা কোনো বিশেষ নাম নাই নেকি, মোৰ অনুভৱ হয়। নহ'লেতো ইমান দিনে গম পালোহেঁতেন যে এই ফুলটোৰ নাম কি। ফুলে কিন্তু মানুহৰ মন খুব ভালদৰে মোহিব পাৰে, আৰু যোনে ফুল ভাল নাপায় তেওঁৰ যে সেইটো মনেই নে চনে ক'বই নোৱাৰোঁ। আহিলে কেনেকৈ হ'ব, দিনত পূজা নহ'ব? অঁ, মণ্ডপ দেখি নাপাওঁ আৰু হে অঁ, সিপাৰি দিয়া কৰিছে হে। গৈ আছোঁ একদম। আপোনালোকে মন কৰিছে নাই, চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে, একদম মাইকৰ নিচিনা লাগিছে ফুল কেইপাহ। তো এইবোৰ ফুলক যদি আৰু কোনোবাই বেয়া পায়, তেওঁৰ শৰীৰটোহে মানুহ, তেওঁৰ মনটো শিলতকৈও কঠোৰ। কিন্তু সেইকাৰণে ফুল বেয়া পাব পাৰে তেনেকুৱা মানুহে, কিন্তু সাধাৰণ মানুহে ফুল কেতিয়াও বেয়া নাপায়। আজি গোটেই ৰাস্তাটো একদম ফুলেশ্বৰী হৈ আছে, ফুলেই ফুল আৰু ৱাও, মজা। এইজোপা হ'ল শিলিখা গছ, আৰু সেই শিলিখা গছডালে মানে আমাৰ গাঁওডোখৰ নিৰ্ধাৰণ কৰিছে যে টেঙাইগাঁও আৰু আঁতুগাঁৱৰ একদম বৰ্ডাৰত আছে। এয়া বহুত ডাঙৰ, এইটো বোলে 100 বছৰতকৈ পুৰণি হ'ব এই গছজোপা। এইজোপা আকৌ বৰোদাৰ সেই শিলিখাজোপা নহয় দেই, এইজোপা আমাৰ গাঁৱৰ শিলিখাজোপা। এয়া 100 বছৰতকৈও অধিক পুৰণি। শ্ৰী শ্ৰী ৰাজা ঠাকুৰ মন্দিৰলৈ যোৱা পথ। এইটো হ'ল আমাৰ গাঁৱৰ আটাইতকৈ ডাঙৰ এটা জাগ্ৰত মন্দিৰ। চ' এই তোৰণখন ইয়াতে উৎসৰ্গা কৰিছে স্বৰ্গীয় দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ আৰু স্বৰ্গীয় ফুলেশ্বৰী দেৱীৰ পবিত্ৰ শৰণত। ক্ষীৰোদ নাৰায়ণ দেৱে, তেওঁৰ পুত্ৰ মানে ক্ষীৰোদ নাৰায়ণ দেৱে এইখন ইয়াতে দান দিছে। বহুত বেয়া লগা ঘটনা এইটো, চৰাইটো কেনেকৈ মৰি আছে। ধতুৰা গছ দেখাই আছোঁ। এয়া ধতুৰা ফুল, ফল। অতি কিহত লাগে এই পূজাত? অঁ, এইটো শিৱৰাত্ৰিত দৰকাৰ হয়, আৰু কিবা যদি এনেকুৱা ঔষধ দিয়ে, শিক কিহত দে? অঁ, ইয়াৰ ঔষধি গুণো আছে এই গছবিধৰ। আৰু এই চাওক, কোমোৰা লাগি আছে এইফালে। হাঁহৰ মাংসৰ লগত ভাল হ'ব কোমোৰা। বহুত কেইটা আছে দেখোন নহয়। এয়া ঘৰ পাই গ'লোহি, আৰু চ' ভিডিঅ'টো ৰাতিপুৱাৰ এইখিনি দৃশ্যখিনি ইয়াতে সামৰি দিওঁ, আৰু পাছত আপোনালোকক ভালদৰে লগ পাই আছোঁ। হেল্ল' গাইজ, এইফালে চাওক, বিশ্বকৰ্মা পূজা লাগি গ'ল। এয়া আৰম্ভণি, গা পা ধুৱাইছে আৰু পূৰা চাফাই হ'ল। তই এতিয়া কি কৰিব লাগছ? লাজুকী লতাক দেখাং। ৱৰ্কশ্বপত আহিছোঁ। চ' ইয়াৰ পৰা এটা ভিডিঅ' যাব, সেইটো মই বেলেগকৈ আপোনালোকক আগবঢ়াম। গতিকে এইখিনিয়ে ইয়াতে মই মিক্স নকৰোঁ দুইটা ভিডিঅ'ই। চ' আজিৰ দিনটো 2টা ভিডিঅ' হ'ব।
ভিডিঅ' কৰিব লাগছং নীতিশক নাচাই Siang gitu lah. ora pala নীতিশক ধৰা এই যা Mama kita korek. ora sange তলি লুকাই ভাই Sange telo gitu le. দে মতক না sange তলি যেটো লং কমাই নিব চাং দাঁতখিনি চাং তোৰ এই বাবা ৰে দে কপি ফটো তোলুং ৰেডি হৈ থাক বঢ়িয়া হৈছে এইবাৰহে নীতিশ কুমাৰ আৰু মই চেলফি ভিডিঅ' Antar hoye ya. আঙুলি ডালিংকা কৰ ভেৰি গুড বঢ়িয়া জানে দেখোন চেলফি ভিডিঅ' পষ্ট দিয়ে এই বঢ়িয়া হ'ব তই খান স্মাইল কৰ খানি স্মাইল কৰিব লাগে এইবাৰহে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ইতিমধ্যে বহুত দীঘলীয়া হৈ গৈছে ৰাতিপুৱাৰ পৰা যিহেতু ষ্টাৰ্ট কৰিছোঁ চ' ইয়াতে সামৰণি মাৰিলোঁ আমি নীতিশ আৰু মই না চ' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো হিট কৰি দিব তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰি এইখিনিতে সমাপ্ত কৰি দিছোঁ পিছত লগ পাম অন্য এটা ভিডিঅ'ত বাই 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 দিয়া